Hello everyone, আৰু আজি মই এই লুকটো ক্ৰিয়েট কৰিম। এইটো হৈছে এটা ৱেডিং গেষ্ট মেকআপ লুক। আগতে এটা আপলোড কৰিছোঁ আৰু এইটো হৈছে নম্বৰ 2। গতিকে বলকচোন চাওঁ মইনো এই লুকটো কেনেদৰে ক্ৰিয়েট কৰিছোঁ। বলক। আজি মই হেয়াৰ ষ্টাইলটো আগতীয়াকৈ কৰি দিছোঁ আৰু মই ফেচ ৱাছ কৰি লৈছিলোঁ আৰু এতিয়া মই লগাইছোঁ মইশ্চাৰাইজাৰ। তাৰ বাবে মই লগাইছোঁ নিভিয়া ছফ্ট লাইট ক্ৰীম। এনেদৰে এপ্লাই কৰি লৈছোঁ। মইশ্চাৰাইজাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপৰা চিৰাম লগাইছোঁ গুড ভাইবছৰ। চিৰামো আমি লগাবই লাগে ঠাণ্ডাৰ দিনত বিশেষকৈ। আজি মই প্ৰাইমাৰ ইউজ নকৰোঁ। উইদাউট প্ৰাইমাৰ মই আজি মেকআপ কৰিম। এনেদৰে চিৰাম লগাই লৈছোঁ আৰু এতিয়া মই মোৰ ওঠত লগাম বৰলিন, যাতে মোৰ ওঠজুৰি ড্ৰাই নহয়। আৰু এতিয়া মই ফাউণ্ডেশ্যনৰ বাবে লৈছোঁ লেকমি ইনভিজিবল ফাউণ্ডেশ্যন। এনেদৰে লগাই লৈছোঁ। আৰু এই ফাউণ্ডেশ্যনখিনি মই ব্লেণ্ড কৰিম বিউটি ব্লেণ্ডাৰৰ সহায়ত। এনেদৰে ডেবিং মেচিনত মই বিউটি ব্লেণ্ডাৰৰ দ্বাৰা মোৰ ফাউণ্ডেশ্যনখিনি ব্লেণ্ড কৰিছোঁ। এইটো এটা ৱেডিং গেষ্ট মেকআপ লুক। এনেদৰে আপোনালোকে চিম্পলভাৱে কৰিব পাৰে। এফৰ্ডেবল মেকআপ। আৰু এতিয়া কনচিলাৰ লগাইছোঁ। এইটো হৈছে অলিভিয়া পেন ষ্টিক। মই আৰু নতুন নতুন কিছুমান প্ৰডাক্ট ট্ৰাই কৰিম, আপোনালোকক দেখুৱাম। এনেদৰে কনচিলাৰ লগাইছোঁ। সেই একে বিউটি ব্লেণ্ডাৰৰ সহায়ত মই কনচিলাৰখিনি ব্লেণ্ড কৰিছোঁ। কনচিলাৰে আচলতে ডাৰ্ক এৰিয়াবোৰ হাইড কৰে। এনেদৰে লগাইছোঁ। এতিয়া মই ৰ'জ পাউডাৰ এনেদৰে লগাইছোঁ। মোৰ মেকআপখিনি ছেট কৰিছোঁ ইয়াত থকা এপ্লিকেটাৰৰ সহায়ত। আৰু লগতে মই ব্ৰাছো লৈছোঁ, পাউডাৰ ব্ৰাছ। আৰু এইডালেৰে মই এনেকৈ পাউডাৰখিনি ৰিমুভ কৰিছোঁ এক্সেছ প্ৰডাক্টখিনি। এতিয়া মই আইব্ৰ' কৰিম ব্ৰাউন আইশ্বেডৰ সহায়ত। বেছি আইব্ৰ' নকৰোঁ, অলপমান আইব্ৰ' কৰিছোঁ। আৰু এতিয়া সেই একে পেলেটৰ সহায়ত মই আইশ্বেডো কৰিম। অৰেঞ্জ কালাৰটো পিক কৰি পেলাই এনেদৰে ক্ৰিজত লগাইছোঁ। বেছি হেভি লুক মই ক্ৰিয়েট কৰা নাই, চিম্পল এটা লুক ক্ৰিয়েট কৰিছোঁ। ৱেডিং গেষ্ট মেকআপ লুক হয়। আৰু এতিয়া মই এনেদৰে এটা স্কাই ব্লু কালাৰৰ অন্য এখন পেলেটৰ পৰা আইশ্বেডো লগাইছোঁ মোৰ কাপোৰৰ লগত মেটচ হোৱাকৈ। হাতেৰে লগাইছোঁ আইশ্বেডো। ভালদৰে মই এপ্লাই কৰিছোঁ। তাৰপিছত মই এতিয়া লগাম কাজল। অলপ ডাৰ্ককৈ লগাইছোঁ কাজল দুটা চকুতে। এতিয়া মই আইলাইনাৰ লগাইছোঁ। মই যে ফলছ আইলেছেছ ইউজ নকৰোঁ। আৰু এতিয়া ব্লাছ লগাইছোঁ। ব্লাছৰ বাবে মই অৰেঞ্জ আৰু পিংক কালাৰটো মিক্স কৰি লগাইছোঁ।
হাইলাইটাৰ লগাম এতিয়া গ্লেম লুক এটা ক্ৰিয়েট কৰিবলৈ এনেদৰে হাইলাইটাৰ লগাইছো হাই পইণ্ট বিলাকত এতিয়া মই লিপষ্টিক লগাইছো L18 ৰ পিংক কালাৰ লিপষ্টিক আৰু এয়া হৈছে মোৰ ফাইনেল লুক কেনেকুৱা পালে আপোনালোকে জনাব